বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসমৰ যিকোনো গভৰ্ণমেণ্ট এক্সামত আহি থকা আৰু আগন্তুক এক্সামসমূহত আহিব পৰা অসমৰ ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এইটো হৈছে অসমৰ ইতিহাসৰ পাৰ্ট 4 ভিডিঅ', পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিয়া থাকিব, তাত গৈ চাব পাৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, খাছপুৰ কাৰ ৰাজধানী আছিল? কছাৰীসকলৰ নে খাচীয়াসকলৰ নে কোচসকলৰ নে জয়ন্তীয়াসকলৰ? খাছপুৰ কছাৰীসকলৰ ৰাজধানী আছিল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কছাৰীসকলৰ। 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি। মোমাই তামুলী আছিল প্ৰথমজন বৰবৰুৱা নে বৰফুকন নে বৰগোহাঁই নে ৰাজমন্ত্ৰী? মোমাই তামুলী আছিল প্ৰথমজন বৰবৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ধুবুৰীত থকা ডুমডুনি গুৰুদ্বাৰা 1669 চনত কোনে স্থাপন কৰিছিল? বা এইটো এনেকৈও প্ৰশ্ন আহিব পাৰে যে ধুবুৰীত থকা ডুমডুমি গুৰুদ্বাৰাটো কিমান চনত স্থাপন কৰা হৈছিলে? তেতিয়া ইয়াৰ আনচাৰ হ'ব 1669 চনত। কিন্তু কোনে স্থাপন কৰিছিলে? স্থাপন কৰিছিলে গুৰু টেগ বাহাদুৰে। ধুবুৰীত থকা ডুমডুমি গুৰুদ্বাৰাটো গুৰু টেগ বাহাদুৰে 1669 চনত স্থাপন কৰিছিল। এইটো মনত ৰাখিব চনটো। 4 নম্বৰ প্ৰশ্নটো চাওঁ আমি। ঘটক কোন জনগোষ্ঠীৰ নেতা আছিল? ইয়াত দি আছে দ্ৰাবিড়সকলৰ নে কিৰাত নে আৰ্য নে মংগোলীয়? ঘটক আছিলে কিৰাতসকলৰ বা কিৰাত জনগোষ্ঠীৰ নেতা। 5 নম্বৰ প্ৰশ্নটো চাওঁ আমি। হৰ্ষবৰ্ধনৰ ওচৰলৈ ভাস্কৰ বৰ্মনে পঠোৱা ৰাজদূতজনৰ নাম কি? অপশ্যনত দি আছে মেঘদূত, হংসবেগ, বৰুণ, বায়ু। হৰ্ষবৰ্ধনৰ ওচৰলৈ ভাস্কৰ বৰ্মনে পঠোৱা ৰাজদূতজন আছিলে হংসবেগ। 6 নম্বৰ প্ৰশ্নটো চাওঁ আমি। ইটাখুলি ৰণ কেতিয়া হৈছিল? ইয়াত যিখিনি অপশ্যন দি আছে তাৰ পৰা শুদ্ধটো হ'ব 1682 চনত। ইটাখুলি ৰণ হৈছিলে 1682 চনত, 1682। 7 নম্বৰ প্ৰশ্নটো চাওঁ আমি। কছাৰীসকল কোন জনগোষ্ঠীৰ লোক আছিল? ইয়াত দি আছে আহোম, গাৰো, মংগোলীয়, আৰ্য। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব মংগোলীয়। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। কোনজন ৰজাক মহাৰাজা ধীৰাজ উপাধি প্ৰদান কৰা হৈছিল? পুষ্য বৰ্মনক নে সমুদ্ৰ বৰ্মনক নে ভাস্কৰ বৰ্মনক নে ৰুদ্ৰসিংহক? পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ উপাধি প্ৰদান কৰা হৈছিল। 9 নম্বৰ প্ৰশ্নটো চাওঁ আমি। জয়সাগৰ পুখুৰী আৰু জয়দৌল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল? ইয়াত জয়সাগৰ পুখুৰী আৰু জয়দৌল দুটা আছে। পুখুৰীটো আৰু জয়দৌলটো দুটা এজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল, সেইটো হৈছে ৰুদ্ৰসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল কোন? বিশ্বসিংহ, শুক্লধ্বজ, নৰনাৰায়ণ, পৰীক্ষিত নাৰায়ণ? কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে নৰনাৰায়ণ। 11 নম্বৰ প্ৰশ্নটো চাওঁ আমি। বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কোনে কৰিছিল? বৰবৰুৱা আৰু বৰফুকন এই দুটা পদবীৰ কোনে সৃষ্টি কৰিছিলে? প্ৰতাপ সিংহই নে চুকাফাই নে ৰুদ্ৰসিংহই নে গদাধৰ সিংহই? এইটো সৃষ্টি কৰিছিলে প্ৰতাপ সিংহই। 12 নম্বৰ প্ৰশ্নটো চাওঁ আমি। অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি আছিল কোন? অপশ্যনত আছে গিয়াছুদ্দিন, মোহাম্মদ বিন বখতিয়াৰ, মিৰ জুমলা, হিচাবুদ্দিন তালিছ। এইটো হ'ব শুদ্ধ আনচাৰটো হ'ব বি, মোহাম্মদ বিন বখতিয়াৰ প্ৰথম তুৰ্কী সেনাপতি আছিল। অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। গড়গাঁৱৰ কাৰেংঘৰ নিৰ্মাণ কৰিছিল কোনে? গদাধৰ সিংহই নে ৰাজেশ্বৰ সিংহই নে প্ৰতাপ সিংহই নে প্ৰমত্ত সিংহই? গড়গাঁৱৰ কাৰেংঘৰটো নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই।
14 নম্বৰ প্ৰশ্নটো চাওঁ আমি মোগলৰ শেহৰণ কাৰ দিনত হৈছিল পূৰ্ণনন্দ সিংহৰ দিনত নে গদাধৰ সিংহ নে জয়ধ্বজ সিংহৰ দিনত নে ৰত্নধ্বজ সিংহৰ দিনত মোগলৰ শেহ আক্ৰমণ হৈছিল গদাধৰ সিংহৰ দিনত ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল নৰকাসুৰ বগদত্ত নৰনাৰায়ণ নে ৰুদ্ৰসিংহ গুৱাহাটীৰ দীঘলী পুখুৰীটো খন্দাইছিল বগদত্তই ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বগদত্ত ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি তেজপুৰৰ মহাভৈৰৱ মন্দিৰ কোনে সাজিছিল অপচনত আছে বগদত্ত নৰনাৰায়ণ বানৰজা নৰকাসুৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰটো সাজিছিল বানৰজাই 17 নম্বৰ প্ৰশ্নটো চাওঁ আমি আজিৰ মূলাগাভৰু কাৰ পত্নী আছিল অপচনত আছে ফৰচেনমুং বৰগোহাঁই লাচিত বৰফুকন ৰুদ্ৰসিংহ প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ ফৰচেনমুং বৰগোহাঁই মূলাগাভৰু ফৰচেনমুং বৰগোহাঁইৰ পত্নী আছিল 18 নম্বৰ প্ৰশ্নটো চাওঁ আমি ইংৰাজ আৰু মান ৰজাৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1828 চনত নে 1832 নে 1842 নে 1826 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1826 চনত ইংৰাজ আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত 19 নম্বৰ প্ৰশ্নটো চাওঁ আমি কামৰূপত অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন আছিল ব্ৰজদত্ত নে ভাস্কৰ ব্ৰহ্মণ নে ৰত্নপাল নে ইন্দ্ৰপাল কামৰূপত অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা আছিল ব্ৰজদত্ত আজিৰ অন্তিমটো প্ৰশ্ন চাওঁ আমি কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল 19 ইয়াত অপচন দিয়া আছে 1970 1973 1980 1921 এই প্ৰশ্নটো আপোনালোকৰ কাৰণে থাকিল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্টত জনাব আজিৰ ভিডিওটোত ইমানেই এই চেনেলটোত আপোনালোকে অসমৰ যিকোনো গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিওসমূহ পাই থাকিব যদি ভিডিওসমূহ ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি আমাৰ সোশ্যাল প্লেটফৰ্মত জয়েন হ'ব বিচাৰে তেন্তে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাত গৈ জয়েন হৈ ল'ব পাৰিব ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ